जिस्नि बोसोर बिपिएफ सरकारा मावनो हायै जौगाथायनि खामानिफोरखौ 2.5 बोसोरावनो मावना दिन्थिदों प्रमद बर' दैदेननाय सरकारा। भारत उदांस्रि समनि दोंसे गोजोन लामाया उदालगुरि जिल्लानि 2 नं मार्कली खान्दायाव बेखेवजायो। बेबायदिनो मैया खालाइगावआवबो गुबुन दोंसे गोनांथार लामायाबो बेखेवजायो। मख'नो गोनांदि बालिपारा बिसिडिसिनि 2 नं मार्कली खान्दानि बायलांनाय लामाखौ गोदानै लुफुंनानै बेखेवना होयो बेरगाव जिल्ला इउपिपिएलनि आफादगिरि नीलमर बर' आरो निज खालाइगाव बिसिडिसिनि गोदानै लुनाय लामाखौ बेखेवनानै होयो बेरगाव जिल्ला इउपिपिएलनि गौथुमारि नेहाथारि एन्टनी बसुमतारिया। गोदानै बेखेवनाय बे दोंनै लामाखौ एसअपिडिनि 2022-2023 बोसोरनि सिसि ब्लक पिडब्लिउडिनि सिङाव लुनाय जादोंमोन। मख'नो गोनांदि थांनाय 17 बोसोर हाग्रामा महिलारिनि दैदेननाय बिटिसि सरकारा मावनो हायै लामा फोजौखांनाय खामानिखौ प्रमद बर' दैदेननाय सरकारा 2.5 बोसोरावनो 35 नं मोदैबारि बियाबाव 20निबो बांसिन लामा लुनायनि खामानिखौ मावना दिन्थिदों। थांनाय 10 मे खालि बे बियाबनि बालिपारा बिसिडिसिआव गंथाम पिएमजिवाइ बिथांखिनि सिङाव लुनाय समायना न'खौबो बेखेवनाय जायो। लामा आरो न' बेखेवनायनि सायाव बेरगाव जिल्ला इउपिपिएलनि आफादगिरि नीलमर बर' आरो बालिपारा बिसिडिसिनि आफादगिरि मिनु बसुमतारिया मा फोरमायदों मिथिना लानि। যি বিপিএফ চৰকাৰ আছিলে এতিয়া দিনৰ বৰ্তমান আজি দুটাকৈ তাৰমানে গুৰুত্বপূৰ্ণ পথ নিৰ্মাণ হোৱা নাছিলে। অন্ধকাৰ ডুব গৈ আছিলে। 2 নং মাকলি কান্দা আৰু আমাৰ নিজ কলাইগাঁও এই ৰাস্তাটো তাৰ প্ৰায় 40 বছৰ হ'ল। কিন্তু সৌভাগ্যৰ কথা 2.5 বছৰ আজি অকল প্ৰমদ বৰ চৰকাৰৰ দিনতেই সুবোধন হ'ল। এই অংশত আপুনি কি ক'ব? নমস্কাৰ। যে ভাৰত স্বাধীন হোৱাৰ পৰা মানে আমি যেহেতু সাংগঠনিক হিচাপে জড়িত, সেই হিচাপে 2 নং মাকলিকান্দাত আমি যেহেতু এটা পথ উদ্বোধন কৰি আহিছোঁ। এই পথটো প্ৰায় 75-76 বছৰ আগৰ পৰাই মানে এই পথটো নিৰ্মাণ কৰা হোৱা নাছিলে। ভাৰত স্বাধীন হোৱাৰ পিছত আমি বিটিচি পালোঁ আৰু বিটিচিটো 17 বছৰতে বিপিএফ চৰকাৰে এই পথটো নিৰ্মাণ কৰাটো আমি দেখা নাপালোঁ। কিন্তু ৰাইজে অলপ বনাই লৈছিলে। কিন্তু এইবাৰ আমি মানে মুদৈগুৰি ব্লক কমিটিৰ প্ৰচেষ্টাত বা আমাৰ প্ৰশাসনিক সম্পাদক এণ্টনী বসুমতাৰী যিহেতু এই অঞ্চলৰে ব্যক্তি, মাকলিকান্দা অঞ্চলৰে ব্যক্তি, তেখেতৰ প্ৰচেষ্টাত আমি 500 মিটাৰ আৰু যিহেতু মানে বালিপাৰা বিচিডিচিত ক'বলৈ গ'লে আটকধুনীয়া ঘৰ PMGI ঘৰ দেখিবলৈ পোৱা গ'ল। যিহেতু ইফালৰ পৰা মিটাৰৰ কাৰণে সম্ভৱ হৈছে, কি ক'ব ছাৰ? যিবিলাক ঘৰ PMGYৰ যিবিলাক ঘৰ হৈ আছে, এইটো আমাৰ দলৰ পৰা আমি সদায় আমাৰ VCDC চেয়াৰমেনসকলক বা আমাৰ চৰকাৰী পক্ষসকলক আমি অনুৰোধ জনাই আছোঁ যে দুখীয়া পৰিয়ালৰ যিখিনি ঘৰ দিয়া হৈছে এই ঘৰখিনি যাতে ভাল ধৰণৰ কৰা হয়। আৰু সেই ভাল ধৰণৰ কৰাৰ কাৰণে আমাৰ যি প্ৰাইমাৰী মানে নেতাসকল মানে এটা ৰাজনৈতিক দল হিচাপে যিখিনি কাম কৰিছে তাৰে পৰিণতি বুলি পেলাই মই ভাবোঁ। শেষত ক'ব গৈছোঁ যে যিহেতু আৰু 2.5 বছৰ কাৰ্যকালতে প্ৰমদ বড়োৰ নেতৃত্ব চৰকাৰখনত যিটো শান্তি প্ৰতিষ্ঠা হৈছে আৰু অনাগত আৰু 2 বছৰ বাকী আছে, এই ক্ষেত্ৰত আপুনি দলীয় কৰ্মকৰ্তাসকলক কি আহ্বান জনাব যে শান্তি বিটিচি প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত? আমি 17 বছৰ যিহেতু বিটিচিত থাকি অহা এজন ব্যক্তি, সেই হিচাপে 17 বছৰত যিটো নেকি আমাৰ ৰাইজৰ যিটো মানে ভয় বা মানে এটা নিৰ্ভয় মনে কাম কৰিব পৰা নাছিলে। যে আমি সকলো ৰাইজে এটা কথা কৈ আছিল যে ব্যৱসায়ীসকলে কৈ আছিল যে আমি ৰাতিলৈ দোকান পোহৰ কৰিব নোৱাৰোঁ বা যিসকল ব্যক্তি আমাৰ মানে গাঁৱৰ অঞ্চলৰ ল'ৰা ছোৱালীখিনিক যদি টাউনত আহে বা ক'ৰবাত যায় ঘূৰি আহে নে নাহে তাৰ কাৰণে। আজি 10 মে 2023 ভাৰত চৰকাৰ তথা অসম চৰকাৰৰ বিটিআৰ চৰকাৰৰ পৰা যি 2021-22 চনত চৰকাৰী ঘৰ হিচাপে চেংচন হোৱা আজি চৰকাৰী মতে আজি গৃহপ্ৰৱেশ ঘৰ আমি আজি উদ্বোধন কৰিছোঁ। কলাইগাঁও ব্লক আণ্ডাৰৰ বালিপাৰা VCDC ৰেভিনিউ ভিলেজ মাকলিকান্দা। আজি
মোৰ বহুত ভাল লাগিছে আৰু হয় এই ঘৰখন পাই মই এনেকুৱা ঘৰ এখন কৰিম বুলি ভবা নাছিলোঁ তেওঁলোকৰ জৰিয়তে ধৰ আমিও অলপ সহায় হ'ল তেওঁলোকৰ সহায় হ'ল আমিও অলপ সহায় দিলোঁ ধৰ সেনেকুৱা হিচাপত আমাৰ ভাল লাগিল আৰু আপুনি কাক ধন্যবাদ দিব আমি গোটেই চৰকাৰ হেৰিকে ধন্যবাদ দিছোঁ UPPLকো দিছোঁ আৰু সেই বিশ্বৰ হেৰিকো দিছোঁ ধৰ আমাৰ ফালৰ পৰা চবকে হেৰি আছে আৰু আমাৰ ধন্যবাদ আছে তেওঁলোকৰ পৰা কি ক'ব কৰ্মটোক বহুত হেৰি দিছোঁ আমি ধন্যবাদ দিছোঁ আমাৰ ফালৰ পৰা আৰু বাইদেউকো দিছোঁ আমাৰ গোটেইখিনিকে দিছোঁ আৰু গোটেইখিনিয়ে আমাৰ সহায় কৰিছে যিহেতুকে তেওঁলোককো ভাল লাগিল আমাৰ আকৌ আমাৰ ঘৰখন চাই এতিয়া আমাৰ ভাল লাগিছে চৰকাৰ আমাৰ কৰ্মবৰ চৰকাৰ হয় যিহেতু কংগ্ৰেছ চৰকাৰৰ দিনৰ কথা কৈছোঁ আগৰ ঘৰবিলাক যিটো আছিলে আৰু আপোনাৰ ঘৰ দেখিলোঁ যে এটা আটক ধুনীয়া এটা ঘৰ পাবলৈ সক্ষম হৈছে আপুনি চৰকাৰখনক কি ক'ব চৰকাৰখনক ধন্যবাদ দিছোঁ চৰকাৰখন ভালে লাগিল আৰু এটা ঘৰ পাই সুখী হ'লোঁ এই ঘৰটো কেতিয়া কোন চনৰ 21-22 পাইছোঁ এইটো কোন হেৰি হয় Vcdc হয় বালিপাৰা Vcdc কলাইগাঁও এই বালিপাৰা Vcdc যিহেতু ঘৰ পালে হয় যিহেতু আমি দেখিছোঁ যে অসমৰ বহুত ঘৰৰ তুলনাত এইটো ঘৰ এটা ধুনীয়া লাগিছে আৰু BTC ভিতৰতে আমি দেখিবলৈ পাইছোঁ যে প্ৰথমটো ঘৰ আমি আপোনাৰ ঘৰতে দেখিবলৈ পালোঁ কি আপুনি UPPL চৰকাৰ কি ক'ব বহুত ধন্যবাদ দিছোঁ BPL চৰকাৰক APPLক বহুত ধন্যবাদ দিছোঁ তেওঁ সহায় কৰাৰ কাৰণে অনাগত ভৱিষ্যতে বাৰু আহি থকা দিনবোৰত তেওঁলোকৰ চৰকাৰ কেনেদৰে সহায় ভাল হ'ব তেওঁলোকৰ চৰকাৰ ভাল থাকিব আমিও যিমান পাৰোঁ সহায় কৰি যাম তেওঁলোকক যিহেতু 17 বছৰ BPF চৰকাৰ দিনত এনেকুৱা মানে এটা সমাবলৈ সক্ষম হোৱা নাছিলে নাই আৰু এই বছৰতে যে মানে প্ৰমোদ চৰকাৰে যিটো আপুনি ঘৰ দিলে সুন্দৰ ঘৰ এটা পালে হয় অনুভৱটো আপোনাৰ কেনেকুৱা হৈছে বহুত ভাল লাগিছে ঘৰটো পাই আপোনাৰ Vcdc যিটো আমাৰ চেয়াৰমেন আছে তেখেতকো ধন্যবাদ দিছোঁ জন্ম পাৰে চৰকাৰী ঘৰ পোৱা নাছিল এতিয়া এই UPPLৰ কিবা এইবিলাক পাৰ্টিবিলাক ঘৰ দিছে এইটোকে বহুত ধন্যবাদ ভাল পাইছোঁ মনত এইটোৱে আৰু